সো এতিয়া কৈছোঁ মই সেলফি কেমেৰা দি ভিডিঅ' চাওঁ সো কেনেকুৱা হৈছে ক'ব মানে এইটো ক্লিপটো সো এতিয়া হুইলি চেক কৰক পুৰা একদম ৰগৰ দিব সো আপোনালোকে তেনেকুৱা কিবা আন্দাজ লৈ মানে ভাবিব আৰু কেনেকুৱা হ'ব চাইকেলখন আঙুল ডুব পাইছে নেকি আছো এতিয়া আমাৰ মানে স্কুলৰ বাটৰ ওচৰতে ম'মৰ দোকানখন ওচৰত চাওক এইখনে হ'ল আমাৰ স্কুলখন চ' ইয়াতে মই পঢ়োঁ আৰু আহিছে কি খবৰ আপোনালোকৰ চ' নতুন এটা ভ্লগত সকলোকে স্বাগতম চ' গাইজ আছোঁ এতিয়া মানে টিউশ্যন চেণ্টাৰত চাওক মানে এইখন স্কুলতে মানে টিউশ্যন কৰোঁ চ' চকীহাৰী জাতীয় বিদ্যালয় চ' ইয়াতে টিউশ্যন কৰোঁ আৰু চ' পঢ়োঁ এখন বেলেগ স্কুলত টিউশ্যন কৰোঁ এখন বেলেগ স্কুলত চ' সেয়ে হৈছে চ' এতিয়া টিউশ্যন কৰি মানে মই স্কুলত যাম চ' গাইজ মানে চাওক পূৰা একদম অকলে আহিছোঁ এতিয়া মানে আজি প্ৰথমে আহিছোঁ চ' সদায় মানে ইমান এটা দেৰি হয় সদায় মোৰ দেৰি হয় চ' সেইকাৰণে আজি মই ফাৰ্ষ্টতে আহিছোঁ চাওক স্কুলখন মানে এনেকুৱা ধৰণৰ চাওক চ' ভালে স্কুলখন আৰু গাইছ আজি হ'ল মোবাইল অনা কাৰণ হ'ল এনেকুৱা ধৰণৰ কাৰণ কিয় আজি মানে শনিবাৰ ন গোটেই মানে মোৰ ফ্ৰেণ্ডবোৰ মানে গোটেই মানে মোবাইল অনা বুলি কৈছে চ' সেইকাৰণে মানে ভাবিলোঁ মোবাইল আনিছোঁ এতিয়া ভ্লগকে বনা যাওক চ' ভ্লগ বনালে আৰু গাইছ মানে লাষ্ট ভ্লগত দেখা হৈছে আমি 15 আগষ্ট ৰাইড মানে কাকৈজানা গৈছিলোঁ চ' বহুতে ধামাকা হৈছিল চ' আমি তিনিজনে ৰাইড কৰিছোঁ কাৰণ মানে দুটা আছিল চ' আমিতো বেজিনিৰ পৰা ঘূৰিছে চ' এতিয়া কৈছোঁ মই সেলফি কেমেৰা দি ভিডিঅ' চাওক চ' কেনেকুৱা হৈছে ক'ব মানে এইটো ক্লিপটো চ' গাইছ আজি ৰগৰ দিম একদম যাৱাৰবিলাক চ' ৰগৰ দিম আৰু গাইছ আজি ক'ব কৈছোঁ আপোনালোকক কাৰণ 400 হ'ব আৰু বেছি দিন নাই চ' সেইকাৰণে আপোনালোকক ক'লোঁ যে 400 কৰি দিয়ক সোনকালে চ' কিবা এটা ধামাকা কৰিম চাইকেলখনত চ' যাবলৈ আপোনালোকক দেখুৱাই দিম ফটোত কেনেকুৱা কৰিম চ' আপোনালোকে তেনেকুৱা কিবা আন্দাজ লৈ মানে ভাবিব আৰু কেনেকুৱা হ'ব চাইকেলখন চ' এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক পূৰা একদম অলপ পিছত লগ পাই আছোঁ চ' কালাৰ চালাজ কৰি আহিলোঁ স্কুলৰ পৰা চ' এতিয়া মানে পূৰা একদম ঐ আপা কি কৰি আছা তই অলপমান ফটো দি আছোঁ হয় নেকি আৰু ইফালে হেই কি খবৰ ভাল না চ' এইফালে আগৰ মানে লগবোৰ আগতে গ'ল আৰু ইফালে আমি মানে ইয়াতে আছোঁ অলপ আড্ডা মাৰিয়া চ' সেইকাৰণে অলপ মানে বাতচিত কৰিব আছে আপোনালোকক চ' সেইকাৰণে আপোনালোকে মানে ভিডিঅ'টো চাই থাকক আৰু চ' আজি হৈছে মানে স্কুল ড্ৰেছতে ভিডিঅ'টো বনাম বুলি ভাবিছোঁ চ' এনেকৈ আপলোড দিম চ' এতিয়া হুইলি চেক কৰক পূৰা একদম ৰগৰ দিব হুইলি মাৰবি না তই ভয় লাগে ৰে পঢ়বা মাৰবি না নামাৰ আকৌ সি কক নামাৰক নেকি তই আপা হয় না হয় মাৰবি না ঠিক আছে আপোনালোকে চাইকেলখনৰ গ্ৰাফিক্স কেনেকুৱা মানে চিষ্টেম কেনেকুৱা কৰিম সেইটো চাওক আপোনালোকে ফটোখনত চাইডত চ' ফটো চাইডত দি আছে আপোনালোকে চাওক পূৰা এনেকুৱা ধৰণৰ হ'ব চ' আপোনালোকে কিবা এটা মানে চাই লওক আৰু এনেকুৱা ধৰণৰ হ'ব আৰু দিনটাৰ মানে কাষে ইমান এটা ভালকৈ হুলি চুলি মাৰিব নাজানে কাৰণ কিয় ৰিক্স আছে অলপ মানে ইমান এটা হেভিকৈ নামাৰোঁ কাৰণ মইতো মাৰি থাকোঁ লেডিজ চাইকেলখন মাজে সময় ফিল্ডত চ' এনেকুৱা মানে ৰাস্তাত নামাৰোঁ আৰু ভয় লাগে না অলপ চ' সেইকাৰণে এতিয়া ছাগলটাৰ নিচিনা কৰি আমি ঘাঁহ খোৱাৰ দৰে এতিয়া ঘৰত গৈছোঁ ভাত খাবলৈ চ' ইয়াতে মানে অকণমান ৰখিলোঁ ইয়াতে মানে সদায় ৰখোঁ চ' গাইছ ইয়াতে মানে হুইলি মাৰিব বোলে এতিয়া চ' মাৰবি না ঐ মাৰবি না কি হয় অলপমান চেষ্টা কৰিম আঙুল ডুব পাইছে নেকি অলপমান লাগছে ভালকৈ নৰোঁ মানে মই কৈছোঁৱে নৰোঁ বুলি চ' সেইকাৰণে তথাপিও চেষ্টা এটা কৰিছে চ' আপোনালোকে ইয়াৰ কাৰণে এটা লাইক কৰি দিব চ' ইয়াৰ কাৰণে চ' এতিয়া বলক ঘৰত যাওঁ চ' গাইছ মানে ভিডিঅ'টো কিমান দীঘল হৈছে কিমান দীঘল নাই এইটো নাজানো কিন্তু ভাবিছোঁ মানে স্কুল ড্ৰেছত আপলোড দিলে ভাল হ'ল কিন্তু ভিডিঅ'টো যদি 2 মিনিটৰ হয় কেনেকৈ আপলোড দিম আছোঁ এতিয়া আমাৰ মানে স্কুলৰ বাটৰ ওচৰতে ম'মৰ দোকানখন ওচৰত চ' চাওক এইখনে হ'ল আমাৰ স্কুলখন চ' ইয়াতে মই পঢ়োঁ আৰু আহিছে আৰু খাই আছোঁ এতিয়া চিলি চিকেন চপ এনেকৈ ল'ব লাগে পিচ এনেকৈ খাব লাগে কুত্তাৰ বাচ্চা কি মাৰবি হাঁহ তই হা মাৰবি নেকি তই হা মাৰবি তই না ভাই পৰিম ভাই পৰিম ৰ বিলাহী পৰিম ৰ না হেই ফাল্টু যাৱা